নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইখিনিতে মই কৈ আছিলোঁ যে মোৰ ভিডিঅ' বনাব মন নাই, সৰু সৰু ক্লিপ কিছুমান ৰাখি থৈছোঁ আপোনালোকক দেখাবৰ কাৰণে। এয়া বৰ্তমান নামঘৰত গা বেয়া, সেইকাৰণে সকলোৱে মিলি এয়া দেখিছে নহয়, হঠাৎ আকৌ বেয়া হৈ গ'ল। এয়া ডাঙৰ আপা বা সকলোৱে মিলি নামঘৰলৈকে কম্বল এখন লৈ আহিছিল যে গাটো বেয়া লাগিলে বেছিকৈ শুৱাই দিম বুলি। তাতে বাই কিবা কিবি কৈ আছে, আঁতৰি দে, ওচৰৰ আপাহঁতক কৈ আছিলে আঁতৰি দিয়ক, অলপ হাৱা আহিবলৈ দিয়ক। হঠাৎ গাটো বেয়া হৈ যায়, আকৌ ভাল হয়। ভৰি দুখন কাম নাইকিয়া নিচিনা হৈ যায়, তেতিয়া থিয় হৈ থাকিবলৈ তেওঁ শক্তি নাইকিয়া হয়। বাকী এনেই ভালেই। সেয়ে তেওঁ হয় নামঘৰত শৰাই আগবঢ়াইছিল। যিহেতু এটা সময়ত দদৈয়ে সকলো নামঘৰৰ দায়িত্ব লৈছিল, চাকি জ্বলোৱাৰ পৰা সকলো, ৰাতিপুৱা গধূলি দবা বজোৱা ইত্যাদি সকলো নামঘৰৰ তেখেতক এজন ভাল ব্যক্তি হিচাপে পৰিগণিত হৈছিল। তেওঁ সেইকাৰণে সকলোৱে মিলি তেওঁক যাতে ভাল হওক তাৰে কামনাৰে আমাৰ পৰিয়ালৰ সকলোৱে মিলি নামঘৰত সকলো ৰাইজক ঘৰৰ আপা মা গৈ নিমন্ত্ৰণ জনাই সকলোৱে আশীৰ্বাদ কৰিব যে দদৌ ভাল হওক বুলি, তেনেকৈ নামঘৰৰ শৰাই এখন আগবঢ়াইছিলে। তেনেকৈ দদৌ গা বেয়া হৈ থাকে নামঘৰৰ আজিকালি চাকি জ্বলাব নোৱাৰা হ'ল। তেনেকৈ আকৌ এয়া ডাঙৰ আপাত তেওঁ সৰু সুৰা এক্সিডেণ্ট এটা হোৱাত মাথাত গামোচা মাৰি থৈছে, মাথা চুলিখিনি কাটিবলগীয়া হ'ল। মাথাত গামোচা মাৰি থোৱা গৰাকী এজনী আমাৰ ডাঙৰ আপা, তেওঁ খুব মৰমীয়াল, ক'লেনো কিডাল হ'ব সেইষাৰ কথা তেওঁ খুব কয়, মৰম লাগে মোৰ। তেওঁক বিয়া দিয়া হৈছিল ধেমাজি। মানুহ এগৰাকী আহিলে কাপোৰ নিবলৈ, মাইনা বুলি চিঞৰি দিয়াত ভিডিঅ'টো এডিট কৰি থকাৰ পৰা ৰখি গ'লোঁ। এইবোৰ ভিডিঅ' মই স্মৃতি হিচাপে ৰাখিবৰ কাৰণে বনাইছিলোঁ। ভাবিছোঁ ইয়াতে আপোনালোক মোৰ পৰিয়াল হয়, সেইবাবে ইয়াতে সাঁচি থওঁ যাতে ভাল হওক, আপোনালোকেও আশীৰ্বাদ কৰিব। এইখিনি টাইম সেইদিনাখন বহুত দুখ লগা টাইম আছিল। ভিডিঅ'টো দুদিনমান আগৰ হয়। এজনী সৰু পেহী, এয়া ডাঙৰ আপা আমাৰ, তেনেকৈ বহি আছোঁ। মোৰ হাতত যে দেখিছে এইডোখৰ মই স্কুটিৰ পৰা এক্সিডেণ্ট হোৱা দুখ পোৱা ক'লা হৈ গ'ল, নাজানো কিহৰ কাৰণে। একেবাৰে ঘৰলৈ আহিবলৈ ওলালোঁ। এয়া পেহী প্ৰসাদ লৈ লৈছে, প্ৰসাদ ঘৰলৈ দি পঠিয়াইছে সকলোৰ কাৰণে, যি হ'ল দাদাসকল অহা নাছিলে। কোনোবা গুৱাহাটীৰ পৰা, কোনোবা ধেমাজিৰ পৰা, কোনোবা ডিব্ৰুগড়ৰ পৰা সকলোৱে আহিলে। কোনোবা ডিগবৈৰ পৰাও আহি পালেহি দদৌক চাবৰ কাৰণে। একেবাৰে গা বেয়া আছিল। এইজনী সৰু পৰিয়ালৰ ডাঙৰ পেহী খুৰী। এতিয়া আমি ঘৰলৈ হাঁহি আহিছোঁ অলপ গাটো ভাল হোৱা দেখি। আপোনালোকে আশীৰ্বাদ কৰিব ভাল হওক। আজিলৈ আহিলোঁ, বাই বাই, নেক্সট ভিডিঅ'ত।